Hey guys, কি খবৰ চাগে নিশ্চয় ভাল মোৰ ভাল সৈতে গৈ আছে এটা জায়গাত শুটিং কৰিব কি শুটিং এটা নকও সিহঁত হ'ব এটা নকও তাত গৈ কম আৰু অলপ পিছত গৈ আছে সো এটা মই কাপোৰটো লগাল মানে এইটো হ'ব আৰু এটা লৈ গৈছো তাতে হ'ব বলে আৰু লৈ যাব দিছে ড্ৰেছবিলাক সো লৈ গৈছো আৰু এইটো এটা গৈছিল আছে গৈ মেকআপ কৰি তাৰ পিছত আকৌ লগ পাই আছে আৰু মোৰ চেনেল যোনজনী হৈছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু বাই আকৌ লগ পাই আছে তো গাইস ইয়াত আহি পালো শুটিংৰ জায়গাত ৰাজাগাঁও চাপাত বাগানত সো ইয়াত আছে এইবিলাক আৰু দুজনী ছোৱালী আমি তিনজনী আছো সো এটা শুটিংটো হৈ আছে লৰাটো পাঠ হৈ আছে এটা আমাৰ হ'ব আৰু ইয়াত অলপ ৰমাস এইবিলাক হ'ব এটা সো এটা অলপ পিছত বেলেগ জায়গাটো যাব লাগিব তো এটা আমি ইয়াত আহি পাইছো আৰু ইয়াত আছে আৰু শুটিং কৰি আছে আহোতে মানে অলপ ভিডিঅ' কৰিব পৰা পাহৰি গৈছে আধা ৰাস্তাতে মনত পৰিছে সো অলপ ওলাইছে ভিডিঅ' তো চাই থাকক আৰু ক্যামেরা ব্যাক সাইডে হা এর পর লই লক স্টার্ট টু স্টার্ট করে আচ্ছা স্পোর্টিং আছে ডেলিভারি বয়ের স্পোর্টিং তো গাইস ইয়াত লাস্ট শুট হ'ব এটা আমাৰ তো লাস্ট শুট এটা আমাৰ হৈ আছে ইয়াৰ পৰা যাব এদিকে এদিকে দুটো তোরা কাম করবি খুলে লো এই জায়গা জলখন মারিব নালাগে নহয় হেয়া গাইস ইয়াত পুৰা শুটিং চলি আছে পিছপিনে কেমেৰা পুৰা লৈ পুৰা শুটিং হৈ আছে আৰু বাকীবিলাক পুৰা মানে আছে আৰু তো গাইস আমাৰ শুটিং কৰা হৈ গ'ল সো ভিডিওটো আজি আপলোড দিয়া হৈছে একদিন দিয়া নাই মানে আজি হৈ গ'ল আপলোড দিয়া প্লিজ গৈ আপোনালোকে সাবস্ক্ৰাইব কৰি লওক তাৰ চেনেলটো আৰু লাইকো একটা দিব আৰু সো মই আছো যাতে সো আপোনালোকে তাৰ মোৰ চেনেলটো তাৰ লিংকটো দি দিম সো আপোনালোকে চাব সো ভিডিওটো ইয়াতে সামৰিছো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব